সকলোলৈ নমস্কাৰ। সকলো সামৰি নিজ ঘৰলৈ উভতি আহিলোঁ যদিও দৈনন্দিন জীৱনৰ লগতচোন খাপ খাবই পৰা নাই। দাদাৰ কথাবোৰে বৰকৈ আমনি কৰি আছে, বিশেষকৈ দাদাক শেষবাৰৰ বাবে 31 জুলাই লগ পোৱাৰ দিনটোৱে। সেয়াই যে মোৰ দাদাক শেষ দেখা হ'ব, মই কাহানিও ভবাই নাছিলোঁ। হঠাতে যে কি হৈ গ'ল। সেইদিনা প্ৰায় 1.5-2 ঘণ্টা সময় তেওঁ আমাৰ লগত আছিল। সেই সময়খিনি আমি মাথো তেওঁৰ কথা শুনি হাঁহিছিলোঁ। তেওঁ ভৰিত মোজাৰ দৰে এযোৰ জোতা পিন্ধি আহিছিল। তাকে দেখি ক্ৰিছে সুধিলে, মামা এইযোৰ জোতা নে মোজা? দাদাই ছেকেণ্ডতে উত্তৰ দিলে, জোতা আৰু মোজাৰ মাজৰটো মোজা। তাকে শুনি আমি হাঁহিত ৰ'ব নোৱাৰা হ'লোঁ। কি যে সোণালী আছিল সময়খিনি। দাদাইতো কাৰো অপকাৰ কৰা নাছিল, যিমান পাৰে উপকাৰহে কৰিছিল। তেওঁৰ জীৱনটো বেলেগৰ নামত উচৰ্গা কৰা বুলি ক'লেও ভুল নহয়। তথাপিও কোনে বাৰু তেনে এজন ভগৱানৰূপী মানুহৰ লগত এনে কৰিলে? ভগৱান, তুমি কিন্তু সঁচাই বৰ নিষ্ঠুৰ দেই। বৌৰ কাষত থকা কেইদিন প্ৰতিটো মুহূৰ্ততে দাদাৰ অনুৰাগীসকলে ঘৰ চোতাল ভৰি পৰা অনুভৱ কৰিছিল। তেওঁলোকৰ উপস্থিতিয়ে আমাৰ দুখৰ হাৰ যথেষ্ট পৰিমাণে হ্ৰাস কৰিছিল যদিও আকৌ যেতিয়া আমি অকলশৰীয়া হৈ পৰোঁ আৰু পৰিৱেশটো নিজান হৈ পৰে, জুবিনদাবিহীন পৃথিৱীখনৰ মহাশূন্যতাই আমাক চাৰিওফালৰ পৰা হেঁচি ধৰে। ক'ৰবাত সুৰ, ক'ৰবাত গীত, ক'ৰবাত গীতৰ কলি, ক'ৰবাত কবিতা, সকলোতে যেন তেওঁ যে গাইছিল, মোৰ কথাই আমনি কৰাই নাই, তুমি যেতিয়া নিজানত বহা। সঁচাই, যেতিয়া নিজানত বহা হয় তেওঁৰ প্ৰতিটো কথাই বৰকৈ আমনি কৰে। সেই 8 দিন বৌৰ লগত থাকি বৌৰ মুখখনলৈ চাই মই আচৰিত হৈ গৈছিলোঁ। ইমান ৰঙিয়াল ফূৰ্তি কৰি থকা মানুহজনীৰ মুখখন যে কেনেকুৱা হৈ গৈছে, চাবকে পৰা নাছিলোঁ। তেওঁৰ চকুত চকু থ'ব পৰা নাছিলোঁ। দুখে মোক হেঁচা মাৰি ধৰিছিল। বাৰে বাৰে ক'ব মন যায়, বৌ প্লিজ নাকান্দিবা আৰু, কিন্তু ক'বও নোৱাৰোঁ। মানুহজনী যে কান্দি কান্দি একেবাৰে ভাগৰি পৰিছিল। প্ৰতিটো মুহূৰ্ততে বৌৰ লগত থকা চাৰিওগৰাকী বান্ধৱী, মিমি বৌ, তাপচী বৌ তথা গুৰুমাৰ কথানো কি ক'ম, সেয়া আপোনালোক নিজেই দেখিছেই। আজিৰ এই স্বাৰ্থপৰ পৃথিৱীত এনে বান্ধৱী পোৱাটো কঠিন। আপোনালোকে হয়তো দেখিছিল প্ৰিয়ম্বাই এটা বাইটত বৌক লৈ কৰা অনুভৱখিনি ইমান ধুনীয়াকৈ কৈছে। সৰুৰে পৰাই তাই খুব শান্ত প্ৰকৃতিৰ ছোৱালী, শান্ত সৌম্য। আমি সেই ৰূপটোৱে দেখা পাই আহিছোঁ। কিন্তু জুবিনৰ পত্নী হোৱাৰ পিছৰ পৰা তাইৰ যিটো প্ৰকৃতি সৰুৰে পৰা দেখি অহা, তাত অলপ পৰিৱৰ্তন আহিছিল। আমি দেখা পাইছিলোঁ সেইটো স্পষ্টকৈ। সেইটো হ'ল যে তাই সাহসী হৈছিল, যিটো সৰুতে আমি দেখা পোৱা নাছিলোঁ। কাৰণ তাইৰ সকল শান্ত প্ৰকৃতিটোহে দেখা পাইছিলোঁ। সাহসী হৈছিল, তাই মানুহৰ মাজলৈ খুব সুন্দৰভাৱে সোমাই গৈছিল। আৰু এতিয়া তাইৰ আকৌ এটা আমি বেলেগ অৱস্থা দেখা পাইছোঁ। সেইটোত আকৌ সেই আগৰ শান্ত গৰিমাজনী দেখা পাইছোঁ। তাই খুব ধৈৰ্য ধৰি আছে বৰ্তমান, কিন্তু তাইৰ যিজনী পত্নী সত্তাটো, সেই সত্তাটো মাজে মাজে অকলশৰীয়া মুহূৰ্তত জাগি উঠে। যেনেকৈ ৰাতি শুবৰ সময়ত ঘপককৈ তেওঁৰ নিজৰ প্ৰয়াত স্বামীলৈ মনত পৰি পুৰণি কথাবোৰ মনত পৰে। কেনেকৈ তেওঁ মৰম কৰিছিলে, কেনেকুৱা ধৰণৰ ধেমালি কৰিছিলে তাইৰ সৈতে, সেই গোটেই কথাবোৰ আকৌ কৈ কান্দি উঠে, আকৌ শান্ত হৈ পৰে। এই যিটো পত্নী সত্তা, সেইটো আমি তাইক অকলশৰীয়া মুহূৰ্তত দেখা পাইছোঁ। আৰু তাইৰ এটা ৰূপ আমি আকৌ মানুহৰ মাজত বেলেগ এটা ৰূপ দেখা পাওঁ, যিটো আমাৰ সকলোৱে জাতিৰ প্ৰাণ জুবিন, সেই জাতিৰ প্ৰাণৰ পত্নী। সেইটো সাহসিকতাৰে তেওঁ আকৌ থিয় দিয়ে মানুহৰ মাজত। এই দুটা সত্তা আমি দেখা পাই আছোঁ, এটা সবল, এটা দুৰ্বল। এই দুটাৰ সত্তাৰে তেওঁৰ এতিয়া মাজত আমি পৰিলক্ষিত হৈছে। সঁচাই বৌৰ আমি বেলেগ এটা ৰূপ দেখিবলৈ পাইছিলোঁ। সদায় হাঁহি থকা মুখখন সেমেকি গৈছিল। প্ৰতি মুহূৰ্ততে কথাই টকটকাই থকা বৌজনী ক'ৰবাত যেন হেৰাই গৈছিল। কান্দি কান্দি তেওঁক গবা মাৰি ধৰি সান্তনা দিবলৈ অহা দাদাৰ অনুৰাগীসকলক তেওঁহে সান্তনা দি পঠিয়াইছিল। সকলোৰে লগতে বৌজনীয়ে ইমান ধুনীয়াকৈ মাতবোল কৰি আছিল, কিন্তু হঠাতে হুকহুকাই কান্দি উঠাও মই দেখিছিলোঁ। আকৌ তাৰ পাছ মুহূৰ্ততে সাংবাদিকসকলক তেওঁলোকৰ প্ৰশ্নসমূহৰ উত্তৰ
আৰু নিজৰ কথাবোৰ ইমান স্পষ্টভাৱে ইমান নিয়াৰিকৈ কৈছিল, কোনো এজন সাংবাদিকে কমপ্লেইন দিব লগা হোৱা নাছিল। তেওঁৰ এই সাহসখিনি ক'ত পাইছে মই নাজানো, হয়তো দাদাই দি থৈ গৈছিল। মোৰ আপোনালোকলৈ এটাই অনুৰোধ, অনুগ্ৰহ কৰি বৌক আৰু সমালোচনা নকৰিব। তেওঁ ইতিমধ্যে বহুখিনি সহ্য কৰিছে। এতিয়া হৈ থকা সমালোচনাবোৰে তেওঁক ভিতৰি যথেষ্ট ভাঙি পেলাইছে। আপুনি মই হোৱা হ'লে হয়তো ইমানখিনি সহ্য কৰিবই নোৱাৰিলোঁ হয়। আপুনি মই দাদাক এজন অনুৰাগী হিচাপে হেৰুৱাইছোঁ। এবাৰ বৌলৈ ভাবি চাওকচোন, তেওঁ নিজৰ জীৱনটোৰ সপোনবোৰ যাক লৈ দেখিছিল, সেই ৰঙীন পৃথিৱীখনেই তেওঁ হেৰুৱাইছে। সময়ৰ সোঁতত আমি হয়তো আগবাঢ়ি যাব পাৰিম, নিজকে ব্যস্ত কৰি ৰাখিব পাৰিম, কিন্তু বৌৰ ওচৰত কেৱল দাদাৰ সেই স্মৃতিখিনিয়েই আছে, যি লৈ তেওঁ আগবাঢ়ি যাব। তেওঁ দাদাৰ ন্যায়ৰ বাবে যিদৰে এতিয়া মাত মাতিছে, তেনেকৈ আগবাঢ়ি যাবলৈ সাহস দিয়ক। এতিয়া আমি যিমান পাৰোঁ মৰম আৰু সাহসেৰে বৌক আৱৰি ৰাখিব লাগে, কাৰণ তেওঁহে জানে তেওঁ কি হেৰুৱাইছে।